শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকুলা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃষি পৰিদৰ্শক শ্বাহজাহান আহমেদে নিজ গৃহত নিজকে কামত ব্যস্ত থকাৰ মানসেৰে ৰক্তিম নাৰ্চাৰী নামকৰণেৰে এখন নাৰ্চাৰী মুকলি কৰে। কৃষি বিভাগত কৃষি পৰিদৰ্শক হিচাপে ৪০ বছৰ চাকৰি কৰি থাকিও শ্বাহজাহানে নিজৰ ঘৰৰ কামকো নেওচি পোনপ্ৰথমবাৰৰ বাবে ২০০৫ বৰ্ষত তৃপ্তি সুবাস নামেৰে এখন সুন্দৰ নাৰ্চাৰীত কৰ্মৰত আছিল। ২০১৮ বৰ্ষৰ ৩১ ডিচেম্বৰৰ দিনাই চাকৰি জীৱনৰ পৰা অৱসৰ লৈ তেওঁ নিজেই নিজ গৃহত নিজকে কৰ্মত ব্যস্ত ৰখাৰ মানসেৰে ৰক্তিম নাৰ্চাৰী নামকৰণেৰে এখন নাৰ্চাৰী গঢ়ি তুলিছে। উক্ত নাৰ্চাৰীত বৰ্তমান ইনডোৰ প্লেণ্ট, আউটডোৰ প্লাণ্টৰ উপৰিও নিজ হাতেৰে নেমু পুলি বনোৱাৰ লগতে আমৰ কাটিং আৰু গ্ৰাফটিং কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ফল-মূল, ফুলপুলি, উন্নতমানৰ চেগুন, তিতাচপা, মেহগনিৰ পুলি উপলব্ধ। বাকুলা অঞ্চলৰ সমাজকৰ্মী শ্বাহজাহানৰ ৰক্তিম নাৰ্চাৰীখন মুকলি কৰাৰ লক্ষ্য উদ্দেশ্য হ'ল নিজ হাতেৰে পুলি উৎপাদন কৰি অতি কম মূল্যত কৃষকক যোগান ধৰাৰ পৰিকল্পনা হাতত লৈছে। জামুগুৰিহাটৰ বাকুলা অঞ্চলৰ জ্যেষ্ঠ সমাজকৰ্মী প্ৰয়াত আব্দুল কৰিম আৰু প্ৰয়াত আছিৰনেছাৰ পুত্ৰ শ্বাহজাহান আহমেদে ১৯৭৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ শিলচৰ, অৰুণাচলত আৰু গুৱাহাটীৰ কাহিকুচি প্ৰশিক্ষণ কেন্দ্ৰত এবছৰীয়া প্ৰশিক্ষণ, কেৰেলাৰ কায়মকুলামৰ CPCRI প্ৰশিক্ষণ কেন্দ্ৰত নাৰিকল খেতিৰ বিশেষ প্ৰশিক্ষণ লয়। তেওঁৰ এনে মহান পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে একেমুখে শলাগ লয়। নিউজ ডেস্ক ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। সৰুৰে পৰাই কৃষি কাৰ্যক খুব গুৰুত্ব দিছিলোঁ। কৃষি কাৰ্যক খুব ভাল পাইছিলোঁ। দেউতাৰ লগত সৰুৰে পৰাই কৃষি কাৰ্যত মই পথাৰত লাগিছিলোঁ। তাৰ পাছত মোৰ চাকৰিও হ'ল কৃষি বিভাগতে। মোৰ মনঃপূতভাৱে এটা মই কৰ্মসংস্থাপন পাইছিলোঁ। কৃষি বিভাগত চাকৰি ৪০ বছৰ কৰাৰ পাছত চাকৰি কৰি থাকোঁতেই মই প্ৰথমতে তৃপ্তি সুবাস নাৰ্চাৰী নামেৰে এখন নাৰ্চাৰী আৰম্ভ কৰিছিলোঁ ২০০৫ চনত। তেতিয়া মোৰ ৩জনী ছোৱালী আছিল। ছোৱালী বিয়া হোৱা নাছিল সিহঁতৰ, আৰু নাৰ্চাৰীখন সুন্দৰকৈ চলাই নিছিলোঁ। তাৰ পাছত মোৰ অফিচৰ কামৰ দায়িত্ব যেতিয়া বেছি হৈ গ'ল, নাৰ্চাৰীখন চলাব নোৱাৰা হৈছিলোঁ। আৰু ২০১৮ চনৰ ৩১ ডিচেম্বৰ তাৰিখে ৰিটায়াৰমেণ্ট লোৱাৰ পাছত মই আকৌ সেই নাৰ্চাৰীৰ মোহটো এৰিব নোৱাৰি আকৌ নাৰ্চাৰী আৰম্ভ কৰিলোঁ। আৰু মই নিজেই ইয়াত কোনো কৰ্মচাৰী নাই, মই নিজেই ইয়াৰ ডিৰেক্টৰ, নিজেই মেনেজাৰ, নিজেই কৰ্মচাৰী, নিজেই সকলো। বৰ্তমান নাৰ্চাৰীত কেনেধৰণৰ পুলি আপুনি ৰাখিছে? মই বিশেষকৈ ইনডোৰ প্লেণ্টছৰ ওপৰত গুৰুত্ব দিছোঁ। ইনডোৰ প্লেণ্টছ ৰাখিছোঁ, আউটডোৰো ৰাখিছোঁ। তাৰ পাছত মই নিজ হাতেৰে নেমু পুলি বনাইছোঁ, আমৰ কাটিং আৰু গ্ৰাফটিঙৰ চেষ্টা চলাই আছোঁ। লগতে অন্যান্য ফল মূলৰ পুলিসমূহো আছে, যেনে মধুৰিআম আৰু মুঠতে উন্নত জাতৰ যিসমূহ ভেৰাইটি, সেই ভেৰাইটিৰ পৰা মই পুলিসমূহ তৈয়াৰ কৰিছোঁ। লগতে গছপুলি, চেগুন, তিতাচপা, মেহগনি ইত্যাদি আছে ইয়াত। আৰু মোৰ মানে আশা যাতে মই নিজে পুলি উৎপাদন কৰি কৃষকক যাতে অতি কম মূল্যত যোগান ধৰিব পাৰোঁ, সেয়া হ'ল মোৰ এটা পৰিকল্পনা।